হাই এভৰিৱান, আশা কৰোঁ আপোনালোকে চাগে ভালে আছে। লকডাউন মানে ঘৰতে আছে আৰু ময়ো ঘৰতে আছোঁ। সেইকাৰণে ঘৰৰ পৰা আপোনালোকলৈ এটা সুন্দৰ ৰেচিপি আজি লৈ আহিছোঁ। এইটো হৈছে পোহা ৰেচিপি। পোহা আমি সকলোৱে বনাই খাওঁ বাৰু, চাহৰ লগতো খাওঁ, কিন্তু মই আজি আপোনালোকৰ কাৰণে এটা লৈ আহিছোঁ টুইষ্ট দি পেলাই পোহাৰ ৰেচিপি। যদি আপোনালোকে মোৰ এই ভিডিঅ'টি প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আকৌ ভিডিঅ'টি শ্বেয়াৰ কৰি পেলাই চেনেলটি মোৰ ছাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু লগতে এই পোহাৰ কাৰণে কি কি ইনগ্ৰিডিয়েণ্টছ লাগে জানি লওঁ। তাৰ বাবে মই লৈছোঁ দুটা মিডিয়াম চাইজৰ পিঁয়াজ, কিচমিচ, বাদাম, যিটো চল্টেড বাদাম হয়, পেকেটত কিনিব পাব, যিটোত বাকলি নাথাকে, সেইটো লৈছোঁ। আৰু লৈছোঁ মিডিয়াম চাইজৰ আলু। এনেদৰে ৰুকি কিনে টিশ্যু পেপাৰত অকণমান পানীটো এবজৰ্ব কৰিবলৈ দিছোঁ। যদি আপোনালোকৰ টিশ্যু পেপাৰ নাই, ন' প্ৰব্লেম, একো প্ৰব্লেম নাই, আপুনি কাপোৰ এখনটো পানী এনেদৰে মেলি দিব পাৰিব শুকাবলৈ। এটা কথা কৈ দিওঁ, নিমখ আৰু হালধিটো যিহেতু সকলো ডিছতে এচেঞ্চিয়েল হয়, সেইটোৰ বিষয়ে মই উল্লেখ নকৰোঁ। লগতে লৈছোঁ মেইন ইনগ্ৰিডিয়েণ্টছ আমাৰ ডিছৰ, এইটো হৈছে চিৰা, এইটো হিন্দীত পোহা বুলিও কয়। খিনি মই এতিয়া ভালদৰে ধুই ল'ম। চিৰাখিনি পানীত সিজিবলৈ নিদিব, নহ'লে বস্তুটো গেলি যাব। যদি আপোনালোকৰ বহুত টান চিৰা হয় তেতিয়াহ'লে 1 মিনিট বা 2 মিনিট সময় ইয়াক তিয়াই থ'ব পাৰে পানীত, বা গৰম পানীৰেও ধুই দিলে হৈ যায় টান চিৰা। মোৰ যিহেতু চিৰাটো বহুত বেছিয়ে কোমল, সেইকাৰণে মই ইয়াক জাষ্ট ধুই ল'ম। এইটো বনাবলৈ আৰম্ভ কৰোঁ। গেছত কেৰাহীটো বহাই কিনে গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত ইয়াত মই তেল দিম। আপোনালোকৰ যিমান মেম্বাৰ আছে, মেম্বাৰৰ হিচাপত সামগ্ৰীখিনি লাগিব আৰু সেইটো হিচাপতে তেল লাগিব। আৰু আপোনালোকে যদি তেল কমকৈ খায়, বা আজিকালি যিটো শৰীৰৰ কাৰণে বহুতে তেল কমকৈ খায়, বা শৰীৰৰ কাৰণে তেল কম খোৱাটো ভাল, কিন্তু সেইটো কাৰণে আপোনালোকে নন ষ্টিকত বনাব লাগিব। বহুত বেছি গৰম হৈছে, এতিয়া ইয়াত দিম এইখিনি। এতিয়া ভালদৰে লৰাম। যদি আপোনালোকে পিঁয়াজখিনি বহুত বেছি ভাজি নাখায় তেতিয়াহ'লে বেছি নাভাজিব, বেছি গল্ডেন কালাৰ হোৱালৈকে নাৰাখিব। ময়ো বহুত বেছি ভাজিলে কালাৰটো বেয়া পাওঁ, অকণমান দাঁতত লাগিলে ভাল পাওঁ, সেইকাৰণে মই বেছি পিঁয়াজখিনি নাভাজোঁ, অকণমানহে ভাজিম। পিঁয়াজখিনি ভজা হোৱাৰ পিছত মই ইয়াত ৰুকি থোৱা আলুখিনি দি পেলাই এইখিনি এতিয়া ভালদৰে ভাজিম। জ্বলাও দিব পাৰিব। মই ইভিনিং স্নেক্সত যিহেতু জ্বলা নাখাওঁ, পেটৰ গণ্ডগোল হয় যিহেতু বেছি জ্বলা খালে, সেইকাৰণে আমি ইয়াতে জ্বলা দিয়াটো পচন্দ কৰা নাই। আপোনালোকে যিমান ইচ্ছা সিমান জ্বলা দিব পাৰিব, যিমান আপোনালোকে খাব পাৰে। আৰু দিম নিমখ সোৱাদ অনুযায়ী, যিমান খায়। বেছি নিমখ নোখোৱাটোৱে স্বাস্থ্যৰ পক্ষে ভাল, বিপি থকা মানুহৰ কাৰণেতো বহুত বেছি বেয়া বেছি নিমখ খোৱাটো। নিমখৰ পৰিমাণটো যিমান পাৰে সিমান কমাই খাব লাগে। আৰু এইখিনি এতিয়া ভালদৰে ভাজি, মোৰ অকণমান হালধিৰ পৰিমাণটো বেছি হৈছে, কিন্তু মই একেলগে দি লৈছোঁ এবাৰতে, যিহেতু ইয়াত চিৰাখিনি দিমেই। আপোনালোকে কিমান ধুনীয়া কালাৰ আহিছে, একো কিন্তু বেলেগ মছলা মই ইউজ কৰা নাই এতিয়ালৈকে। বহুত ধুনীয়াকৈ আলুখিনি আমাৰ সিজি গৈছে। এতিয়া ইয়াত চিৰাখিনি এড কৰিম। ইয়াত এড কৰিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাম, যেতিয়ালৈকে হালধি গুড়ি কালাৰখিনি ইয়াৰ লগত একে হৈ নাযায়, মানে গোটেই বস্তুখিনি যাতে হালধীয়া হৈ নাযায়, তেতিয়ালৈকে এইখিনি ভালদৰে লৰাম। বহুত ধুনীয়াকৈ এইখিনি আগৰ আলুখিনিৰ লগত বহুত ধুনীয়াকৈ মিলি গৈছে। এতিয়া ইয়াত ড্ৰাই ফ্ৰুটছখিনি এড কৰিম। এইটো আপোনালোকে ব্ৰেকফাষ্টত খাব পাৰিব, স্নেক্সত, ইভিনিং স্নেক্সত খাব পাৰিব।
আৰু আপোনালোকৰ বাচ্ছাইটো সদায় জিদ কৰে নতুন নতুন ৰেচিপি লাগে সিহঁতক হেৰি কাৰণে স্কুলৰ কাৰণে তাত আপোনালোকে এইটো টিফিনত ধুনীয়াকৈ বনাই পেলাই দিব পাৰিব। আৰু এটা টিপছ দিওঁ আমাৰ ৰান্ধনীসকলৰ বাবে, মহিলাসকলৰ বাবে। ৰাতি যদি আপোনালোকৰ ৰুটি থাকে সেই ৰুটিৰ মাজত এনেদৰে এইটো ফিলিং কৰি ভৰাই পেলাই ৰোল কৰি পেলাই বাচ্ছাক আপোনাৰ টিফিনত ভৰাই দিব পাৰিব। বহুত ধুনীয়া টেষ্টি হয়। ধুনীয়াকৈ লৰাব, বহুত বেছি ভাজিব নালাগে, কাঢ়া ভাজি হ'লে বুলিহে লাগিব খাই পেলাই। বহুত ধুনীয়া কালাৰ আহিছে। মই যিহেতু ইয়াত বহুত বেছি মছলা ইউজ কৰা নাই, আপোনালোকে যদি বিচাৰে গৰম মছলা, চাট মছলা লগতে পেপাৰ দিব পাৰিব। সেইটো আপোনালোকৰ নিজা চইচৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া যিহেতু লকডাউন চলি আছে, লকডাউনৰ কাৰণে মোৰ তাত বেছি মছলা এতিয়া এভেইলেবল নাই। সেইটো কাৰণে মোৰ হাতত যিখিনি মছলা আছে সেইখিনিয়ে মই বনাবলৈ চেষ্টা কৰিছোঁ। মই ভাবোঁ আপোনালোকৰ ওচৰতো সীমিত পৰিমাণে আছে চাগে। সেইকাৰণে মই যিমান পাৰি সিমান কম সামগ্ৰীৰে এটা টেষ্টি ৰেচিপি আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিছোঁ। এইখিনি প্ৰায় সম্পূৰ্ণ হৈছে, খাব পৰা হৈছে। আপোনালোকে যদি অকণমান মিঠা ফ্লেভাৰ পচন্দ কৰে তেতিয়াহ'লে ইয়াত অকণমান চেনি ইউজ কৰিব পাৰিব। সেইখিনি কিন্তু ভাজোঁতেই দিব, যেতিয়া পিঁয়াজখিনি ভাজিব তেতিয়া ইয়াতে অকণমান চেনি এড কৰিব পাৰিব যদি মিঠা খোৱাটো পচন্দ কৰে। ৰেচিপিটো ৰেডি হৈ গ'ল। এতিয়া আমি সকলোৱে মিলি খাম ইভিনিং স্নেক্সত। আপোনালোকে এইটো বনাই চাওক, বাচ্ছাৰ টিফিনতো দিব পাৰিব আৰু কেনেকুৱা লাগে জনাব। যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টি লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰি পেলাই কাষত থকা ঘণ্টা বটনটি দবাই দিব আৰু নতুন নতুন ভিডিঅ' লৈ অহাত যাতে উৎসাহ পাওঁ, নতুন ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিম। আজিলৈ এৰিছোঁ।